নমস্কাৰ বন্ধুসকল, জবটেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। জবটেক আসাম চেনেলে লৈ আহিছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 11 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ড্ৰাইভাৰ পষ্টৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ৰিজনিং। এই ৰিজনিংসমূহ আপোনালোকক পাৰ্ট বাই পাৰ্ট বুজাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ থাকিলে, আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, যাতে আমি যিকোনো ভিডিঅ' আপলোড কৰিলে আপুনি আগতীয়াকৈ নটিফিকেশ্যন পায়। তো বন্ধুসকল, পলম নকৰি বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম এটা লৈ আহিছোঁ, ইয়াতে লিখা আছে ইঞ্জিনিয়াৰ ইজ ৰিলেটেড টু মেচিন ইন দ্য ছেম ৱে ডক্টৰ ইজ ৰিলেটেড টু। ইয়াতে কৈছে আপোনাক ইঞ্জিনিয়াৰ যদি মেচিনৰ লগত জড়িত তেতিয়াহ'লে ডক্টৰ কিহৰ লগত জড়িত? অপশ্যন দিছে এ হস্পিটেল, বি বডি, আৰু চি ডিজিজ, আৰু ডি মেচিন। তো আমি সকলোৱে জানো মেচিনৰ লগত যদি ইঞ্জিনিয়াৰ জড়িত থাকে তেতিয়াহ'লে ডক্টৰ অভিয়াছলি কিবা এটাৰ লগত ইয়াত জড়িতই থাকিব লাগিব। তো আপুনি ভাবি থাকিব হস্পিটেল নহয়, হস্পিটেল ডক্টৰ নকলেও চলিব। বডি বেমাৰ নাথাকিব পাৰে, কোনো সুস্থ মানুহ থাকে। তো ডিজিজ হ'লে ডক্টৰৰ জড়িত থাকে, কাৰণ আমি বেমাৰ হ'লে ডক্টৰৰ তাত যাওঁ, এনেইতো নাযাওঁ। ঠিক মেডিচিনটো আমাক ফাৰ্মাচিষ্টেও গাইড কৰে। তো আমাৰ ইয়াতে 100% শুদ্ধটো হ'ব ডক্টৰ ৰিলেটেড বেমাৰৰ লগতে। বেমাৰ নাই, ডক্টৰৰ লগত আমাৰ একো সম্পৰ্কও নাইকিয়া। বেমাৰ হৈছে ডক্টৰৰ ওচৰত গৈছোঁ। ঠিক তেনেকুৱাই মেচিন ইঞ্জিনিয়াৰৰ লগত জড়িত আৰু ডক্টৰৰ লগত বেমাৰেই জড়িত। গতিকে আমি গম পালোঁ যে অপশ্যন চি ডিজিজ। নেক্সট আৰু এটা পিক কৰোঁ, ফাইণ্ড দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ষ্টেটমেণ্ট। তলত দিয়া কিছুমান ষ্টেটমেণ্ট আছে, মানে অপশ্যন দিয়া আছে। অপশ্যনটোৰ লগত ইয়াতে লিখিছে এ শ্বুজ অলৱেজ হেজ, মানে এটা জোতাৰ সদায় কি থাকে। ইয়াতে দিছে অপশ্যন এ লেছ, তাৰপাছত 2 নম্বৰটো দিছে লেডাৰ চামৰা, 3 নম্বৰ দিছে ডিজাইন, মানে আমাৰ যিটো ডিজাইন বুলি কয় ষ্টাইল, আৰু 4 নম্বৰটো দিছে চ'ল। তো আমি সকলোৱে জানো জোতা আপোনাৰ চামৰাৰ নাথাকিবও পাৰে, কাপোৰৰো থাকিব পাৰে, ৰেক্সিনৰো থাকিব পাৰে। জোতাত আপোনাৰ লেছ থাকিবও পাৰে, নাথাকিবও পাৰে। গতিকে আমি ইয়াতে গম পাই আছোঁ চিধা আমাৰ ওলাই পৰিলে জোতাৰ চ'ল অবিহনে জোতা কেতিয়াও নহয়। গতিকে আমি জানো যে এই অলৱেজ হেজ চ'ল, মানে জোতা সদায় চ'ল থাকিবই। তো আমি গম পাই গ'লোঁ লাষ্টত অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ, এ শ্বু অলৱেজ হেজ চ'ল। ঠিক আছে, বুজিবলৈ পাৰিছেনে নাই? যদি নাই বুজা কমেণ্ট কৰি পেলাই জনাব, মই আকৌ এটা ভিডিঅ' বনাই দিম। নেক্সট যাওঁ, আৰু এটা নাম্বাৰিং লৈছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন বেছি আহে পৰীক্ষাত, গতিকে ভয় নাখাব। আপুনি মাথাটো অকণমান ধুনীয়া কৰি লগাব, লজিকটো ক'ত। তো ইয়াতে লিখা আছে চাওক, ফাৰ্ষ্ট লাইনত আমি 3ৰ পৰা এনেকৈ ৰাইট হেণ্ড যাম। যদি নিমিলে আমি আকৌ 3ৰ পৰা তলফালে আহিম। তো প্ৰথমতে চাওঁ 3 দুগুণ 6, 6 3 গুণ 18, 18ৰ পৰা 1 মাইনাছ কৰিলে 8। কিন্তু নেক্সটটো চাওঁ 5, 8 5 গুণ 40, 40ৰ আকৌ 4, যদি 1 মাইনাছ কৰোঁ নিমিলে। তো এনেকৈ নিমিলে। ঠিক তেনেকৈ 5 3 গুণ 15, 15ৰ পৰা 1 মাইনাছ কৰিলে নিমিলে। নেক্সট কি কৰিম এতিয়া, এবাৰ যোগ কৰি চাওঁ, ওলাইও যাব পাৰে। 3ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 9, 9ৰ লগত যদি আকৌ 8 যোগ কৰোঁ কিমান হৈ আছে? 17। ঠিক ছেকেণ্ডটো যদি আমি আকৌ যোগ কৰোঁ, 8ৰ লগত 5 যোগ কৰিলে 13, 13ৰ লগত আকৌ 4 যোগ কৰিলে 17, মানে প্ৰথমটোৰ লগত দ্বিতীয়টো মিলিছে। ঠিক সেইদৰেই দুটা যদি মিলিছে তেতিয়াহ'লে তৃতীয়টোও আমাৰ মিলিব। তো 4ৰ লগত 7 যোগ কৰিলে 11, 11ৰ লগত কিমান যোগ কৰিলে 17 হ'ব। তো আমি সকলোৱে গম পালোঁ অপশ্যন বি 6, 6 যদি যোৰা লগাওঁ তেতিয়াহ'লে 17 হ'ব। গতিকে 6টোৱে আমাৰ শুদ্ধ উত্তৰ, অপশ্যন বি। এনেকৈ কৰি মিলাব। আশা কৰোঁ এইটোও বুজি পাইছে। নেক্সট আৰু এটা পিক কৰোঁ। ইয়াতে দিছে ইন এ চাৰ্টেন লেংগুৱেজ মাদ্ৰাছ ইজ কোডেড এছ NBESBT, হাউ ইজ বম্বে কোডেড ইন ডেট কোড। মানে তলত অপশ্যন দিয়া আছে, অপশ্যনবিলাকৰ লগত কোড মিলাব লাগিব। তো মাদ্ৰাছৰ লগত কেনেকৈ মিলাব? তো ইয়াতে আপুনি চাব
কিবা ভাৱেলৰ লগত সংযোগ আছে নেকি চাব প্ৰথমতে ভাৱেল কেইটা আছে মাদ্ৰাছত এ দুটা আছে তাৰপিছত ভাৱেলৰ লগত ইয়াত ই এটা আছে গতিকে এইটোও নিমিলে তো ঠিক কেনেকৈ মিলাম তো ইয়াতে আপোনাক দেখাই গৈ আছে অলপ মাথা মাৰিব এম ইয়াত আছে এম নেক্সটত এম এন এ আছে বি আছে ডি আছে ই আছে ইয়াতে বুজি পাই গ'লোঁ এটাৰ পিছত এটা দিছে মানে এমৰ পিছত কি বহে এন বহে তো মাদ্ৰাছ এম এ তাৰপিছত এমৰ পিছত এন বহে এৰ পিছত বি বহে নেক্সটত চাওক বি আছে তাৰপিছত ডিৰ পিছত কি আহে ই আহে এই চাওক ই আছে আৰৰ পাছত কি আহে এছ আহে এই চাওক নেক্সটত এছ আছে এৰ পিছত আকৌ বি আছে এই বি ঠিক তেনেকৈ চাওক এছৰ পাছত কি আছে টি আছে তো আমি গম পালোঁ মানে মাদ্ৰাছ এমৰ পাছত এন এৰ পাছত বি ঠিক তেনেকৈ বম্বেটোতো আপুনি এটাৰ পাছত এটা দিয়ক যেনেকৈ এম আছে এমৰ পিছত এন আছে তো বিৰ পাছত কি আহে চি আহে অপশ্যনত চাওক চি প্ৰথমত চবতে চি আছে তো এটা কমন পালোঁ অ'ৰ পিছত কি আহে পি আহে পি কেইটাত আছে তিনিটাত আছে মানে লাষ্টৰ অপশ্যনটো মাৰ খালে এটা থাকিল তিনিটা এম আছে এমৰ পাছত কি আহে এন আহে তো লাষ্টৰ 3 নম্বৰটো মাৰ খালে থাকিল দুটা বি আছে বিৰ পাছত কি আহে চি আহে এমৰ পাছত কি আহে এন আহে এনটো আছে বিৰ পাছত কি আহে চি আহে থাকিল দুটা আকৌ এৰ পাছত বি দুটা আৰু ৱাই আছে ৱাইৰ পাছত জেড থাকিল জেড আহে তো আমি গম পালোঁ যে চেম কোড নম্বৰটো বিৰ লগত আমাৰ মিলে গতিকে বিটো শুদ্ধ উত্তৰ একেবাৰে ভয় নাখাব ভিডিঅ'টো অলপ দীঘল হৈছে আশা কৰোঁ আপোনালোকক বুজাবৰ কাৰণেই দীঘলীয়া হৈছে স্কিপ নকৰিব চাই থাকক আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন পিক কৰিম গতিকে লাইক কৰক আপোনালোকৰ লাইকৰ বহুত দৰকাৰ নেক্সট আৰু এটা পিক কৰিছোঁ ইয়াতে লিখা আছে টেলিফোনৰ ইজ টু ভইচ ইয়াতে লিখা আছে টেলিফোন ইজ টু ভইচ তো টেলিফোনত আমি কি কৰোঁ ভইচ পঠাওঁ মানে আমাৰ কথা পঠাওঁ ঠিক অপশ্যন দিছে এ লেটাৰ ৰাইটিং লেটাৰ এনভলপ লেটাৰ পোষ্ট অফিচ আৰু লেটাৰ কভাৰ প্ৰডাক্ট তো এনচাৰ দি দিছে ইয়াতে এইটো কিয় হ'ল লেটাৰ ৰাইটিং যেনেকৈ আমি টেলিফোনত কথা কওঁ কথাটো সিফালে যায় টেলিফোনত ভইচ পঠায় লেটাৰ কি কৰিব লিখিব লাগিব আপুনিতো খালি লেটাৰটো এনভলপত ভৰালে নহ'ব লেটাৰ লিখিলেহে লেটাৰ নিলিখিলেতো ব্লেংক পেপাৰ গতিকে এইটো চিম্পল আশা কৰোঁ এইটো বুজি পাইছে এনেকুৱা ধৰণৰ ৰিজনিং আহিলে তৎক্ষণাত কৰিব পাৰিব অকণমান খালি দিমাগটো লগাব লেটাৰ ৰাইটিং লেটাৰ এনভলপ নহ'ব পোষ্ট নকৰা কৰিওতো আপুনি লেটাৰ কাৰোবাক দিব পাৰে হেণ্ড টু হেণ্ড এনভলপত নভৰোৱা কৰিওতো আপুনি কাৰোবাক দিব পাৰে যে অমুকক দি দিবি লেটাৰ কভাৰ প্ৰডাক্ট নহয় তো লেটাৰটো কি ডাইৰেক্ট ৰাইটিং আশা কৰোঁ এইটো বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্টত লিখক আকৌ এটা ভিডিঅ' বনাম এনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে আপোনালোকে পাছ কৰিলে চাকৰি পালে মোৰ ভাল লাগিব অন্তত একবাৰ হ'লেও ক'ব যে জবটেক আছামৰ পৰা কিবা এটা শিকিছিলোঁ তো নেক্সট কুৱেশ্যন আৰু এটা পিক কৰোঁ ইয়াতে চাওক ক্লক ইজ টু টাইম আৰু থাৰ্মোমিটাৰ ইজ টু কি হ'ব অপশ্যন দিছে টেম্পাৰেচাৰ হিট ৱেভ আৰু এনাৰ্জি তো আমি সকলোৱে জানো ক্লকত কি চাই টাইম চাই ক্লক ইজ টু টাইম টেম্পাৰেচাৰ ইজ টু থাৰ্মোমিটাৰ হ'ব তো আমি ডাইৰেক্ট গম পাওঁ থাৰ্মোমিটাৰ দি আমাৰ কি জোখে টেম্পাৰেচাৰ জোখে বডিৰ হিট নোজোখে পানীৰ ধাৰো নেচায় বা শক্তিও নেচায় তো এইটো ডাইৰেক্ট গম পোৱা গ'ল টেম্পাৰেচাৰ থাৰ্মোমিটাৰ টাইম ক্লক উল্টাইও দিব পাৰে আপোনাক টাইম হ'লে ঘড়ী আৰু টেম্পাৰেচাৰ কি দি জোখে থাৰ্মোমিটাৰ ইয়াতে উল্টাই দিছে কেতিয়াবা টেকনিকেল কৰি প্ৰশ্নটো পল্টাই দিয়ে গতিকে অলপ ভাল কৰি চাই ল'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আশা কৰোঁ এইটোও বুজি পাইছে একজেক্টলি এইটোৱে আহিব যে এইটো কথা নহয় এনেকুৱা ধৰণৰ আহিব গতিকে পাজলত নকৰিব অলপ ব্ৰেইনটো ইউজ কৰিব ঠিক আছে নেক্সট কুৱেশ্যন আৰু এটা পিক কৰোঁ তো ইয়াতে চাওক বাৰ্ড উইংছ মানে চৰাই ইজ টু পাখি আৰু ফিছ ইজ টু কি হ'ব ইয়াতে অপশ্যন দিছে স্কেল বি টেইল চি গিল আৰু ডি ফিন আমি সকলোৱে জানো চৰাই পাখিৰে উৰে মাছ কিহেৰে যায় ইয়াতে সেইটোৱে বুজাইছে চৰাই পাখিৰে উৰে চৰাই পাখি আছে যদি মাছৰ কি থাকিব মাছৰতো পাখি আছে কিন্তু মাছৰ পাখি কি কয় তো স্কেলটো নকয় টেইলটোও নকয় টেইল মানে নেংগুৰ গিল মানে মাছৰ যিটো কাণ থাকে সেইটো ফিন মানে পাখি মাছৰ পাখিক ফিন বুলি কয় তো আমি গম পালোঁ ফিন আশা কৰোঁ এইটোও বুজি পাইছে
এনেকুৱা ধৰণৰে আহে প্লিজ লাইক কৰক আৰু আপুনি যদি চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক বেছি শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব নেক্সট আকৌ আনিম ৰিজনিঙৰ নাম্বাৰিং ট্ৰিক আনিম আপোনালোকৰ কাৰণে গতিকে চাই থাকক স্কিপ নকৰিব আৰু এটা কুৱেশ্যন পিক কৰিছোঁ ইয়াতে কৈছে ক্ৰিকেট ইজ টু বেট হকী ইজ টু কি তো ক্ৰিকেট বেটেৰে খেলে সকলোৱে জানো কিন্তু হকী ইয়াতে সংযোগটো চাওক ক্ৰিকেট বেট দি খেলে হকী কি দি খেলে সেইটোৱে বুজাব বিচাৰিছে তো হকী প্লেয়াৰ নহ'ব বি বল দিটো হকী নেখেলে চি ষ্টিক আৰু ডি ষ্টেডিয়াম তো আমি সকলোৱে জানো হকী ষ্টিক দি খেলে ক্ৰিকেট যদি বেট দি খেলে হকী কি দি খেলিব বল দি খেলিব নেকি নেখেলে প্লেয়াৰটো নেখেলে প্লেয়াৰ অবিহনে নেখেলে প্লেয়াৰ অবিহনেতো খেলাই নহ'ব প্লেয়াৰটো থাকিবই কম্পালচৰি কিন্তু হকী ষ্টিক দি খেলে ষ্টেডিয়াম এইবিলাক বেলেগ বস্তু কিন্তু আপোনাক পাজল কৰিবৰ কাৰণে দিছে আপুনি চিধা কথা এইটোৱে চাওক ক্ৰিকেট যদি বেট হয় হকী ষ্টিকেই হ'ব গতিকে শুদ্ধ উত্তৰটো হৈছে ষ্টিক তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে প্লিজ এতিয়াও কৈ আছোঁ লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰিব আশা কৰোঁ ভাল কৰি পৰীক্ষাত আপোনালোকে আৰামছে লিখক আপোনালোকে সফল মানে মই সফল ঠিক আছে নিজৰ খিয়াল ৰাখিব জয় আই অসম